আপোনাৰ সমস্যাৰ সমাধান এতিয়া ডিজিপিৰ হাতত যিকোনো সমস্যাৰ অভিযোগ পোনপটীয়াকৈ দিব পাৰিব এতিয়া ডিজিপিক মুকলি কৰিলে ডিজিপিয়ে ফোন নম্বৰ লগতে মুকলি কৰিলে ইমেইল 6026903488 নম্বৰত এতিয়াৰে পৰা দিব পাৰিব গোচৰ অথবা dgpasam.appointment@gmail.com দিব পাৰিব আপুনি অভিযোগ যিকোনো সমস্যাৰ সমাধান অথবা আপুনি ডিজিপিক যদি লগ কৰিব বিচাৰে তেনেহলে এতিয়াই আপুনি ডিজিপি অফিচৰ পৰা মুকলি কৰা বিশেষ নম্বৰত যোগাযোগ কৰিব পাৰে অথবা ডিজিপিৰ সৈতে আপুনি যদি কথা পাতিব বিচাৰে তেনেহলে আপুনি এপইণ্টমেণ্ট ল'ব পাৰে মুকলি কৰি দিয়া ইমেইলত dgpasam.appointment@gmail.com নামৰ এটা ইমেইল ইতিমধ্যে মুকলি কৰিছে ডিজিপি কাৰ্যালয়ৰ ফালৰ পৰা ডিজিপিৰ দায়িত্ব লৈয়ে একশ্যন মোডত এতিয়া হৰমিত সিঙে ইতিমধ্যে মুকলি কৰিছে এই বিশেষ ফোন নম্বৰ 6026903488 এই নম্বৰত আপুনি এপইণ্টমেণ্ট লৈ ডিজিপি হৰমিত সিঙক পোনপটীয়াকৈ লগ ধৰিব পাৰে অথবা আপোনাৰ সমস্যাৰ বিষয়ে অৱগত কৰিব পাৰে নিউজ ডেস্ক প্ৰতিদিন লাইভ